সহযোগিতা কৰি লৈ যোৱাৰ কাৰণে মই আমাৰ মাজত জন্ম পাইছিলে আৰু মানৱ জাতিৰ কাৰণে বহু অৱদান দি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে বৰ্তমানৰ যিসকল বীৰ আমাৰ মহাবীৰ চিলাৰায় দেৱৰ 515তম যি জয়ন্তী উদযাপন হৈছে, মই মহাবীৰ চিলাৰায়ৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু আমি সকলো মহাবীৰ চিলাৰায়ক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু আজিৰ সময়ত অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠী, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আজি চিলাৰায় দিৱস উদযাপন কৰিছে। আৰু তেনেকুৱা বীৰসকলে আমাক শিকাই থৈ গৈছে যে নিজৰ জনগোষ্ঠীক কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, বিভিন্ন সময়ত প্ৰত্যাহ্বানবিলাক কেনেকৈ সন্মুখীন হ'ব লাগে, ইয়াৰ কৌশল, ইয়াৰ যিটো সাহস, এইটোৱে হৈছে, ইয়াৰ নামটোৱে হৈছে বীৰ চিলাৰায়। গতিকে মই তেখেতক আজি শ্ৰদ্ধা জনাইছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দাদা ভাই ভনী সকললৈ আজি বীৰ চিলাৰায় দিৱসত মই তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠী আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম, কিন্তু এই জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু সেই সমস্যাবিলাক বহুত সমস্যা আছে যিটো অতি শীঘ্ৰে সমাধান কৰিব পাৰে আৰু কিছুমান সমস্যা আছে যিটো অলপ সংবিধানৰ লগত জড়িত আছে। মই বিচাৰোঁ যিসকল সমস্যা সমাধান কৰিব পাৰে কাউন্সিল লেভেলত সেইটো আমি সমাধান কৰিম আৰু যিখিনি সাংবিধানিক বিভিন্ন বিষয় আছে সেইটো ভাৰত চৰকাৰ, অসম চৰকাৰে বিবেচনা কৰিব। কোচ ৰাজবংশীসকল বসবাস কৰা গাঁওবিলাকত ৰাস্তা ঘাট নিৰ্মাণ কৰা, স্কুলবিলাক নিৰ্মাণ কৰা, কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক বিভিন্ন দিশবিলাক আজি প্ৰিজাৰ্ভেশ্যন কৰা, এই সকলো দিশত বিটিআৰ চৰকাৰে আমি খুব চিৰিয়াছলি কাম কৰি আছোঁ। আৰু অহা মাৰ্চ মাহৰ পৰা বিটিআৰত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠী, 26টা জনগোষ্ঠী আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাক বচোৱাৰ কাৰণে, ভাষাবিলাক জীয়াই ৰখাৰ কাৰণে আমি এটা ফিক্স এটা অনুদান প্ৰত্যেক বছৰত প্ৰদান কৰাৰ কাৰণে অনুদান এটা আমি চৰকাৰখনে ঘোষণা কৰিবলৈ গৈ আছোঁ।